নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি গুৱাহাটীত প্ৰথম দিনা আৰু আমি যাম ফুৰিবলৈ চিৰিয়াখানা চাবলৈ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। এতিয়া ৰেডি হয় আমাৰ গাড়ী আহিলে আৰু এতিয়া যাম আৰু উঠিবলৈ। হাই দুজনী আৰু নেনা মাকজনীয়ে পেম্পাছখিনি ভৰাইছে, ৱেবছখিনি লৈ যাব। হাজবেণ্ডে জোতা পিন্ধি ৰেডি হৈ আছে। মহায়েকৰ লগত আছে বিশ্ব, এয়া আমাৰ ডাঙৰ ধন এই পিনি বিশ্ব। ইমান ধুনীয়া গাৰ্ডেন ইয়াত চব পিনি। আমি মাহীকেইটি সোমালে, আমি এতিয়া গাড়ীত বহিলো। এয়া আমাৰ চিৰিয়াখানাৰ যাত্ৰা ষ্টাৰ্ট। চিৰিয়াখানা এয়া আহি পালো চিৰিয়াখানা, কিন্তু আজি শুকুৰবাৰ সেইকাৰণে চিৰিয়াখানা বন্ধ। এতিয়া আমি বাহিৰৰ পৰাই যাব লাগিব আৰু এয়া বাপেক পিতেকৰ মনটো বেয়া, আজি চিৰিয়াখানা বন্ধ, আকৌ কালিলৈ আহিব লাগিব। আৰু সৰু ধনটেচা খেলি আছে ইয়াত। ধনকেইটাই ভয় কৰিছে, এলিফেণ্ট আছলি এলিফেণ্ট বুলি ভাবিছে। আৰু ইয়াত বিহু প্ৰগ্ৰাম হৈ আছে, নাচি আছে। এতিয়া চিৰিয়াখানা আজি বন্ধ, সেইকাৰণে আমি নগ'লোঁ আৰু এতিয়া ৰাস্তাৰ পৰা গৈছোঁগৈ আৰু ইয়াত বিহু প্ৰগ্ৰাম চলি আছে। ইয়াৰ পিছত এতিয়া আমি পাৰ্কলৈ গৈ আছোঁ। এইপিনচা এতিয়া আমি পানী লৈছোঁ গৰম হোৱাৰ কাৰণে। আমি আগে গৈ আছোঁ ইমান ৰ'দত, নেপালোঁ। এতিয়া আহিলোঁ আমি পাৰ্কলৈ। আৰু এতিয়া টিকেট কৰি আছে। গাৰ্ডেন বেছি আছে আৰু ইয়া চৰাই এজনী। ৰাতি হ'লে পানী লাইটিং হয়। এতিয়া আমি গছৰ তলত বহি আছো। এতিয়া আমি চেয়াৰত বহি অলপ সময় ৰেষ্ট কৰিছো। এয়াৰ এতিয়া হাজবেণ্ডে ফটো উঠিবলৈ ৰেডি হৈ আছে। এয়া পাৰ্কত আৰু আমাৰ ধনকেইটা ইয়ালৈ পাৰ্কলৈ আহিলে। এতিয়া আমি আহি আছোঁ। এয়া উদ্ধৱ আৰু বিশ্ব ঝুলনাত উঠিছে। উদ্ধৱ তোল চবতে। এয়া পাৰ্কত দৃশ্য। মাই উদ্ধৱ এতিয়া ইয়াত উঠি জঁপিয়াব আৰু বিশ্ব আহিছে লগত। আহ 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 ইয়ে ডিং ডিং জাম জাম ইয়ে ইয়ে ইয়ে
এতিয়া বেবীয়ে জোতা খুলি বেবীও যাব একো নহয় কৰিলে কোনো দুখ নাপায় ইয়ে বিশ্ব জাম্পিং লৰাই ইয়ে বিছাই চপিয়াইছে দৰাই কি হ'ল ক'ত পৰে সেইটো বিচে আৰাম পাইছে পিতে পিতে ইয়ে 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 বিচে নধৰে ন এইয়া জাম্পিং জাম্পিং কৰিছে ইয়ে ইয়ে পাপাৰ লগত ইয়ে ইয়ে জাম্পিং দাদাই দৌৰাই মামা মামা দাদা বিচে মেইন বজাৰটো বুজি পালে হে এই মা জাম্পিং জাম্পিং এই আমাৰ ধনকেইটা এতিয়া ভিতৰত জাম্পিং জাম্পিং খেলি আছে এইয়া ই নাম বিচে নাহে আগুচি 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 বৈশ্যা জোতা পিন্ধে এবাৰ আহিলো আকৌ সৰুধন আৰু ডাঙৰ ধৰ আকৌ উঠিবলৈ গৈছে আৰু এই পুখুৰী পাৰ এইয়া আমি চাৰিজনী বাই ভনী প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কাহা গিয়া এতিয়া সৰুধনে ঝুলা ঝুলিছে ইয়ে পাপাৰ লগত ইয়ে আয়াম আয়াম লাহে লাহে কৰ লাহে লাহে এইপিনে উদ্ধৱে উঠিছে আকৌ 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 আই তই যাব পাৰিবি অকলে উদ্ধৱ নোৱাৰে নদৰে ভালকে দে ভালকে দা এইপিনে সোমাবি সোমা সেইপিনে সোমা নেদ দৰ দয়াই ইয়ে পিনি উঠ তই হা বিচক বা এবাৰ খেলি খেলি উদ্ধৱৰ পানী পিয়াই লাগিছে পাপাইকে খুৱাই দিছে আৰু বিশ্ব চাওক মাহীৰ পিছত বহি আছে ইমানকে পানী খাই এতিয়া আহিছে এতিয়া মাহীৰ লগত উদ্ধৱে খেলিছে ইয়ে উদ্ধৱ উঠিব এতিয়া এইটো অকলে অকলে উঠি আছে ইয়াত এতিয়া বাপেকে ওপৰত উঠাই আছে পিতেকক ইয়ে আহিব যা কামান্ডো আৰ্মি ট্ৰেইনিং ন ডাকটো ওপৰত বগে যা
পাপাই কাৰ মাহায়েকে সৰু বাবুকেইটাক এয়া আৰু ওপৰলৈ যা মহায়েক আৰু পাপায়েকে ধনকেইটা ঘূৰাইছে মূৰা ঘূৰাব বেছিকে নকৰিবি কোন হয় এনে লিখা য'তে পা ততে আহি বহি থাকে এনেকে এতিয়া উদ্ধৱক লগ পাইছে পাপায়ে ৱাও ৱাইন বহি থাক এতিয়া আমি হোটেলত আহি বহিলোঁ অলপ সময় ৰেষ্ট কৰিম আৰু পপকৰ্ণ খাম উদ্ধৱ কি খাবি পপকৰ্ণ খাওঁগে বৈ ইয়াত পপকৰ্ণ আছে বেবি লৈ গ'লগে তো তেনে খাওঁ ইমান গৰম বহুত বেছি গৰম ইয়াত কামোৰ অৱস্থা বেয়া হৈ আছে উদ্ধৱ ইমান গৰম লাগিছে নৰ্মেল পানী ইমানকৈ খাই আছে আমাৰ বিশ্বই কিবা অৰ্ডাৰ দিওঁ দুজনী শালিকা চৰাই আপোনালোকৰো দিন ভাল যাব আমি পপকৰ্ণ খোৱাৰ লগতে এতিয়া জুচ খাম বানানা শ্বেক মিল্ক শ্বেক নেকি বানানা আমি এতিয়া জুচ খাইছোঁ এনেকৈ নাখাওঁ বানানা শ্বেক দিছোঁ আৰু উদ্ধৱে খাইছে এতিয়া আমি খাই বৈ হ'ল আৰু যাওঁগে আৰু উঠা তই ন এয়া ধন বিশ্ব গৈ আছে অকলে অকলে এতিয়া পাৰ্কত চাই ইমান ধুনীয়া গছ ইয়াত এয়া লিখা আছে আই লাভ গুৱাহাটী এতিয়া আমি পাৰ্কৰ পৰা যাম কলাক্ষেত্ৰলৈ এতিয়া যাম আৰু এতিয়া পকাই পকাই হেৰাল লাগি আমি চবে মিলি এতিয়া ৰেষ্ট লৈ আছো আমি এতিয়া জিৰণি লৈছো এতিয়া আমি পাৰ্কৰ পৰা ওলালো আৰু এতিয়া ইয়াৰ ৱেট কৰি আছো গাড়ীলৈ পাৰ্কৰ পৰা ওলাই এতিয়া আমি অটোত উঠি যাম কলাক্ষেত্ৰ চাবলৈ আঁতৰি বাইক স্কুটি যাবি ন এতিয়া আমি অটোত উঠি কলাক্ষেত্ৰলৈ যাবলৈ হাজবেণ্ড আৰু ড্ৰাইভাৰ এইপিনে ধনকিটা আছে মণিয়াগৰ কোলাত দুজনী মাহীয়েকৰ হাজবেণ্ড আৰু ড্ৰাইভাৰ এইপিনে ধনকিটা আছে মণিয়াগৰ কোলাত দুজনী মাহীয়েকৰ এয়া কলাক্ষেত্ৰ সোমাৰ আগতে আমি এতিয়া হোটেলত কিবা এটা খাই ল'ম বহুত বেছি ভোক লাগিছে সেইকাৰণে এতিয়া আমি হোটেলত ৰুটি আৰু পৰঠা আৰু ঘুগনি খাম